हेलो फ्रेंड्स वेलकाम बैक टू माय चैनल कुलझुरी আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিলো মই আজি আপোনালোকক দেখুৱাম ধুবুৰী ফুলবাৰী ব্ৰিজৰ অৱস্থা কেনেকৈ কাম চলি আছে কাম হৈ আছে নে বন্ধ হৈ আছে মই আপোনালোকক আজি দেখুৱাম তো আপোনালোকে ভিডিওটো হেলৈকে চাই থাকক আৰু আপোনালোকে যদি মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক আৰু শেয়াৰ কৰিবলৈ নেপাহৰিব तो আপোনালোকৰ কাৰণে মই নতুন আপডেট লৈ আহিম তো আপোনালোকে চাই থাকক ভিডিওটো হেলৈকে ব্রিজ পার হয়ে আহিল নিশ্চয় আপোনালোকে গম পায় এখন ধুবুৰী ফুলবাৰী ব্ৰিজৰ সেকেন্ড সাইড ব্ৰিজ হয় এই সাইড ব্ৰিজখন পাৰ হৈ আহিলে আপোনালোকে বা গাড়ী থকা দেখিবলৈ পাব কাৰণ বাউনী পানীয়ে এই ৰোডৰ বহুত অসুবিধাৰ সৃষ্টি কৰিছে গৰখনীয়ে সৃষ্টি কৰিছে এই গৰখনে কেনেকৈ ৰোধ কৰিব পাৰিব তাৰ কাৰণে তেওঁলোকে বা গাড়ীছে আৰু বহুতখিনি ৰক্ষা কৰিছে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে এইটো তেওঁলোকৰ সাইড ৰোড হয় আৰু সাইড ৰোডত বৰ্তমান গৰখনীয়ে সৃষ্টি কৰিছে যাৰ কাৰণে বাবিলাক গাড়ী আৰু এনে কৰাৰ ফলত বহুখিনি হকা পাইছে কোনো ধৰণৰ অসুবিধা হোৱা নাই তেওঁলোকে সুন্দৰভাৱে যাতায়াত কৰিব পাৰিছে কোনো ধৰণৰ অসুবিধা হোৱা নাই তেওঁলোকক বহুখিনি প্ৰটেক্ট কৰিছে বাবিলাক নিশ্চয় আপোনালোকে গম পাইছে কেনেকৈ বাবিলাক গাড়ীছে আপোনালোকে চাওক কেনেকুৱা অৱস্থাত আছে সন্মুখত যিখন জাহাজ দেখিবলৈ পাইছে এইখন আগত ইয়াত নাছিল প্ৰায় 3 কিলোমিটাৰ ফাকত আছিল ইয়াৰ ঘাট বৰ্তমান ইয়াত কৰিছে কাৰণ বানপানী বাঢ়ি আহিছে বানপানী অহাৰ ফলত ঘাটখন ইয়াতে কৰিছে আৰু মই আপোনালোকক লৈ গৈ আছো নদীৰ ফলত কিমান কাম আগবাঢ়ি আছে কাম চলি আছে নে বন্ধ হৈ আছে মই আপোনালোকক দেখুৱাই আছো নিশ্চয় আপোনালোকে গম পাইছে যে মাজে কাম চলি আছে আগৰ দৰে কাম চলি থকা নাই লেহিমীয়া গতিত কাম চলি আছে আৰু কাৰণ বৰ্তমান বানপানীৰ ফলত বিভিন্ন সমস্যা হৈছে আৰু সমস্যাৰ ফলত বহুতো লেবাৰ ছুটি লৈ গুচি গৈছে ঘৰলৈ কাৰণ বানপানীৰ ফলত বিভিন্ন ঠাইত কাম বন্ধ হৈ আছে বহুতো পিলাৰৰ কাম বন্ধ হৈ আছে সেইকাৰণে তেওঁলোকে ঘৰলৈ গুচি গৈছে আৰু যিবিলাক শুকান ঠাই নদীৰ বিহলে যিবিলাক শুকান ঠাই আছে সেইবিলাকত কাম চলি আছে আৰু যদিও চলি আছে একদম লেহিমীয়া গতিত কাম চলি আছে আৰু নদীৰ ফলত একেবাৰে কাম বন্ধ হৈ আছে নিশ্চয় আপোনালোকে গম পাইছে নদীত কোনো ধৰণৰ কাম বৰ্তমান কৰা নাই পানী শুকালে কাম আৰম্ভ কৰিব পাৰে কিন্তু কোনো নিশ্চয়তা নাই কাৰণ আজি পানী শুকালে কালি পানী আহিব পাৰে আৰু কালি পানী শুকালে পৰহি আহিব পাৰে কাৰণ বানপানীৰ সময়ত বানপানীত এনেকুৱা হৈয়ে থাকে নিশ্চয় আপোনালোকে গম পায় যিসকলে বানপীড়িত অঞ্চলত বসবাস কৰি আছে তেওঁলোকে নিশ্চয় গম পাই আছে গতিকে অনুমান কৰিব পাৰি যিবিলাক ঠাইত পানী আছে সেইবিলাকত কাম বন্ধ হৈ থাকিব আৰু যিবিলাক শুকান ঠাই সেইবিলাকত কাম চলি থাকিব তো আজিলৈ আহো থ্যাংক ইউ বাই বাই